লাগছিল দেখোন বিয়ার টেনশন দিই হ্যাঁ বিয়ার টেনশন বিয়ার টেনশন নাই উঠলো কম দে উঠলো একামান হইল নেকি এই টেনশনটো এনেকুৱা যি ব্ৰ মানে বহুত বয়স হ'ল না বডিটো নবনিল না বে ইমান বয়স হ'ল আছে কিমানখিনি আছোঁ আহিছোঁ হাই ভৰিলে সেইটো পিলাত মাংসই নোহোৱা হৈ গৈছে মোৰ যাই লাগি একা প্ৰব্লেম ভাই একা তোৰ সেইটো এনে প্ৰব্লেম 19 ইয়াৰ্স ওল্ড ভাই একেবাৰে বডি আহা নাই ভাই মোৰো বে কচম যে কলেজত চলি মই হাঁহে একদম সিহঁতে এটাও নপতে বাইকিং কাৰণে কলি নেকি ওই নৰাও এটা উঠি দেবা তই নামবি না এটা মানে ক'ত বহি গেল কথা কোৱা বহুত টেনচন হৈছে ভাই চাই ওই এটা প্ৰব্লেম হৈ যায় কি টেনচন ভাই মোৰো কচম যে বিৰাট টেনচন খালি দেখোন গা পুৰা খালি উঠি কিনে দে বস্তু তই এই বস্তু তই খাই মানে প্ৰব্লেমটো কি জানা এতিয়া মই বিৰাট ক্ষীণ নহয় নে তোৰ ক্ষীণ হে এই চিয়াগিলা একদম নবতে বে একেবাৰে সঁচা কথা কৈছে ওই পাৰে এইগিলাকে দিলে এতিয়া দেখি কিমান ঘূৰি ঘূৰি চাবি আমাৰ দিকে এনেকৈ একবাৰ ঠিংকে থুবলৈ নাচাবি আমাৰ দিকে আমাৰ মূৰত একো নাই চুলিকেইডালৰ বাহিৰে গম পাইছে না চুলিকেইডাল আছে নাই চাওঁ আছে দে মূৰতো কথা নহয় মূৰত থাকে একচুৱেলি কথা টেনশ্যন নাই এইটা ভৰি চলি আহিব লাগে মাংস আহিব লাগে টপলা শুকিয়ে গৈছে মোৰ একদম এফালৰ পৰা তই শুকিছে তবিলাখান মোৰো হৈছে ভাই তলত দিকে ডাঙৰ হৈছে ওপৰত দিকে সৰু হৈছে চব বস্তুগিলা এতিয়া ক'বাই নোৱাৰোঁ কি কবি বৰ দুখেই ভাই চিয়া এতিয়া নপতে মাতিলেও সেইকাৰণে নামাতে দিব পাৰে মুচাই আৰু তিৰিগিলাতো একদম নপতে মোৰ লগত আৰু লগত লিগাগিলা তিৰি চিৰি পতাই দি হে ব্ৰ এই সৰু চলি নকয় বেয়া বলি বনাইছে কিন্তু হে চব চলিয়ে বা একেবাৰে বুজি নাই পাৰে সুখেইখিনি গেলো আই এক খাইছোঁ দে কেনেকুৱা বডি বনাইছে আনটা খাইছোঁ কি খবৰ আছো ওচৰতে বহি আহো এনে মই কিন্তু হা মানুহ কিন্তু বেয়া বডি বনাই দুটাই হে আমাৰ বয়সৰ চলি কিন্তু তহঁত আমি কেনে খেলাই মানে হৈ গৈছে দেখা নহয় পেটত এটা কাম কৰ ঘৰতে পুৰা আঠিয়া কল খাই পুৰা বুকদান চুকদান মাৰি পেলাই পুৰা মাৰ এসপ্তাহত আহিব এসপ্তাহত মোৰ ভাই চিয়াতে একদম নপতা হৈছে ভাই চিয়া পুতবো এতিয়া এসপ্তাহ লাগিব গাৰ্লফ্ৰেণ্ড নিয়ে তহঁতৰ দুটাৰে হে আছে বাৰু বহুত আছে কিন্তু এটা কাম কৰ আজিৰ পৰা ষ্টাৰ্ট কৰগৈ যায় কি প্ৰব্লেমৰ কাৰণে হৈছে এইগিলা বাৰু একো নহয় আজিৰ পৰা তোৰ ষ্টাৰ্ট কৰ অলপ পানী খাবি বেছিকৈ পুৰা একদম এসপ্তাহ আমাৰ তোৰ যদি চিয়া নপতাই মোৰ নাম এনে আৰ্মি যাব পাৰিম নে আৰ্মি কি SSB এয়াৰ ফ'ৰ্চ এইবিলাক চবতে যাব পাৰিম নে ব্ৰ আমি পুৰা বুকদান চুকদান মাৰো যাই থেংক ইউ ভাই এইগিলা আইডিয়া দিয়া কিমান নদী বনাইছে সৰু ছোৱালী খাই যা জাগে যাই যা হে আমি কৰিব লাগিব কিন্তু হে আমি আছো দাদা জাগে যা ক'ত যায় দাদা হা ক'ত যা আমি এই চিয়া ঠিকে আছে ভাই ৰাতিপুৱা দিম গৈছে আমি বডিটো বনাই লওঁ বডি বনাম এবাৰ মই কি বডি বাইক এখন বনাম কিনিব লাগিব আৰে বাইকখনৰ বাজি আগে বাইক খেলিব পৰা হৈ লওঁ ৰচোন যে কি কৰিবি এটা বুকদান মাৰ কেইটামান পাঁচটা মাৰো দে চাউল কেনেকুৱা লাগে দে মাৰি খাইছোঁ তই শুনি আছোঁ এনেকৈ ল'বি হে দুই তিনি wait bro উঠতি হ্যাঁ এটা হইছে মই মারি গই তোমার নাগে আৰু আমাৰ ঘৰত মাৰিম যাই আমাৰ ঘৰত মাৰিম যো মই বস্তু বন্ধ হৈছোঁ তাত মাৰলি আগৰ বনাইছো মই এসপ্তাহ আহিব কৈছোঁ নেকি আহিবই কিন্তু এই দুটাৰে বিয়া পাতিব লৈছে হা মই পৰা নাই কথা দাঙি আহিছোঁ ইয়ালে এনেকৈ ল আহিছোঁ ইয়ালে এনেকৈ ল'বি মোৰ আনি বিচাৰি আকৌ মই দবা নাই দাঙি দিছোঁ নহয় দাঙি দি আছোঁ কি ওলাইছো দাঙি দিছোঁ নহয়
এই ইটা লৈ আহ ওটা আমি ইটা পড়া সেটা ইটা কেইটামান আন এটা ইটা লৈ আহ ইটা লৈ ইটা লৈ আহ মই কাপোৰটো খুলিমেই এতিয়া মই তই খুলিলে শুনছা হা তই খুলিলে বড়ি বড় মেনশন না দিলা ভাই পিয়া লাগছে মোৰ পানী খাবি না অকণ মো লাগছে ভাই পানী খাব দিছিল নেকি পানী লৈ পানী লৈ হাত পাতা পানী পানী খাব বুজিতে বুজি আহিব খোৱা মিঠা পানী ঐ আৰু খা এহা পানি ও পানী একটু নেপালিবি পানী এ নাই না করে 2 লিটার মান খাবো নরমাল আৰু খা আইছে পানি খাম তাই গেছে এই কেন খাবি হাত লৈ খা দেখা দি বডি আহি আৰু খা ওয়াই আই লো দাদা আর কি তাকো দে সিনা থাক 예? 이럴 폰 같이 해? কাৰ ফোন আহিলে কিন্তু মই জিম কৰি থকা দেখা নাই নেকি हेलो খবৰ ভাল নে নাই তো আছো না সেই জিম কৰি পালে আজি জিম কৰিব আহিছে বডিটো বনাব আহিছো হা বডি বনাব আহিছে কাৰ ফোন আহিছে এই কোনে ফোন কৰিছে তোক সুপে ফোন করছি হা এই জিম মারি আছো ভাই এখন চু কি করবি বডি তো কোন ভালো আছো এখন চু মুতু করে আছো বাবা কি হলো এই আছো তো কোন ফোন করলা ইতে কইছো গার্লফ্রেন্ড বসে যায় তো গার্লফ্রেন্ড আছে মানে ও তো হারামি ইতে কইছো তোলা মান লব তা কিং মানুহ আছে না পতা ইলা কইছিল দেখো তই নে এনে কইছিলা কেসটো কি কইছো তো ভালে আমার না তুমি রাস্তা চিনি পাওই না অটো রিস্কাই দি হলো পার হওয়া পারবো আর যদি রাস্তা চিনি না পাওই তো বিএমডব্লিউ লৈ গেলে যাব নবি রাস্তা পার হবে নবি আর খিন আর কথা নাই যা টেলেন্ট থাকবা লাগে তামানে টেলেন্ট থাকবা লাগে একদম মাইক কথা কইছা ঠিক কথা কৈছা দেই ভাই এলা বডি ছডি বনাব বাদ দিলু মই আজি পে কি হয় টেলেন্টৰ ওপৰত নিৰ্ভৰ কৰে মানে সব না মাজে বতল বনা পারা না ইচ্ছা করলে নাই নাই দে হ্যাঁ সব টেলেন্টৰ ওপৰত নিৰ্ভৰ কৰে ভাই এই তেল ও তাৰমানে সব টেলেন্টৰ ওপৰত নিৰ্ভৰ কৰে নে টেলেন্টে আছে মই এতিয়াহে গম পালোঁ এই মুখা অত্যাচাৰ কৰি এনেই দেখাডালক হেৰি কৰি লাভ নাই মোৰ বাদ টেলেণ্ট আছে নে নাই চিয়া বতাব পাৰা ট্ৰাই কৰিব লাগিব এতিয়া মই